আমাৰ বড়োলেণ্ড হেণ্ডলুম মিছনৰ অধীনত প্ৰায় 2000 মান যিটো শিপিনী তেওঁলোকৰ এটা এনুৱেল মিট হয় বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা আয়োজন কৰিছে আৰু ইয়াত যিটো চেণ্টাৰ অফ এক্সেলেঞ্চ হেণ্ডলুমৰে ব্ৰাউফিডৰ আণ্ডাৰত এইটো আজি উদ্বোধন কৰিবলৈ কাৰ্যসূচী লোৱা হৈছে আৰু উদ্বোধন কৰা হ'ল চেণ্টাৰ অফ এক্সেলেঞ্চত যিটো দেখিছোঁ যিটো এটা মানে আধুনিকীকৰণ এই হেণ্ডলুম ছেক্টৰত এই সকলোবোৰ মানে ব্যৱস্থা ইয়াত বনোৱা হয় যেনেকৈ আজি আৰ্ট গেলাৰী দিছে আৰ্ট গেলাৰীত মানে বিভিন্ন হেণ্ডিক্ৰাফ্টছৰ প্ৰডাক্টবিলাকক দেখুৱাই দিছে যে পৰম্পৰাগত লাইব্ৰেৰী আছে আমাৰ যিবিলাক মানে ট্ৰেইনিং দিয়া হয় তাত পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি সকলো হেণ্ডলুম বিষয়ৰ ওপৰত যিখিনি জানিব লগা কথা কিতাপ চিতাপ ৰাখিব আৰু লগতে ইয়াত মানে ডিজাইনিং ষ্টুডিঅ' আছে য'ত মানে আমাৰ কাপোৰৰ বা এৰী কাপোৰৰ দ্বাৰা দি বনোৱা যিবিলাক কিছুমান ড্ৰেছেছ আছে তাত মানে খুব ভাল ভাল ডিজাইন কৰিছে খুব মানে উচ্চমানৰ ডিজাইন আৰু বাহিৰৰ পৰা পঢ়ি আহিছে ডিজাইনাৰ তেওঁলোকে বনাই আছে যে আজি নেশ্যনেল মাৰ্কেট বা বাহিৰা মাৰ্কেটত যদি যায় তাত চাহিদা বহুত হ'ব কাৰণ এই মাৰ্কেটত যোৱাই নাই আজিৰ পৰাহে যাব সেইটো দেখিবলৈ পাইছোঁ তো এটা খুব এটা ভাল এটা পদক্ষেপ হয় লগতে ইয়াত ৰাভা গাৰো ৰাজবংশী আৰু অসমীয়া গামোচাৰ পৰা বড়ো বা সকলো জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰৰ পৰা আৰম্ভ কৰি পেলাই গামোচাবিলাকক প্ৰিজাৰ্ভ কৰি ৰখাৰ ব্যৱস্থা এই চেণ্টাৰ অফ এক্সেলেঞ্চত কৰা হৈছে আটাইতকৈ ডাঙৰ কথা যিবিলাক ট্ৰেইনিং হয় তেওঁলোকক উচ্চমানৰ ট্ৰেইনিং দিয়া হ'ব ডিজাইনিঙৰ আৰু লগতে কি হ'ব ইয়াত যিবিলাক আমি ডিজাইন কৰা হয় যেনেকৈ চেলোৱাৰ কামিজৰ পৰা আৰম্ভ কৰি পেলাই জেকেট বা জেন্টছৰ বা গাৰ্লছৰ সেইবিলাকক মানে ঠিক ডিজাইনটো ভাল হৈছেনে নাই এইটো চাবৰ কাৰণে ইয়াত ৰেম আছে পিন্ধি পেলাই ৰেমত চলিব পাৰিব আৰু ষ্টুডিঅ' বনোৱা হ'ল ষ্টুডিঅ'ৰ ফটো লৈ পেলাই তেওঁলোকক চোৱা হ'ব আৰু এইটো এটা মানে ফাৰ্ষ্ট অফ ইটছ কাইণ্ড হয়তো অসমত এই ধৰণৰ এটা চেণ্টাৰ অফ এক্সেলেঞ্চো ক'তো হোৱা নাই হ'বলৈ গৈ আছে কিন্তু হোৱা নাই BTCয়ে এইটো প্ৰথম কৰিছে এইটো ব্ৰাউফিডৰ অধীনত আৰু GI টেগ লগা যিবিলাক গামোচা অসমীয়া গামোচা যেনেকৈ বিহুৱান বা ফুলাম গামোচা থিয়নি গামোচা আৰু আৰণাই বা ঠিক দখনা এৰী এইবিলাকক ৰাখিবৰ কাৰণে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আৰু খাদ্যবস্তু কিছুমান মানে GI টেগ লাগি গ'ল এইবিলাকতো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ইয়াত এটা গেলাৰী বনোৱা হৈছে এইটো আজি ইনগৰেশ্যন কৰাৰ লগে লগে শিপিনীসকলক মই আহ্বান জনাইছোঁ যে চবেই মানে অলপ মানে কি আপগ্ৰেডেশ্যনৰ ফালে চাব লাগিব প্ৰডাক্টটো মানে আমি অলপ ডাইভাৰ্চিফাইড কৰিব লাগে ডিজাইনটো আপগ্ৰেড কৰিব লাগে আৰু মানে বাহিৰা বজাৰত আমি চাহিদা হোৱাকৈ বস্তুবিলাক নিৰ্মাণ কৰিব লাগে তাৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা ইয়াত সকলো ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা আমি ইয়াত বড়োলেণ্ডবাসী তথা বড়োলেণ্ড অঞ্চলত শিপিনীসকলক উন্নতিকৰণ কৰাৰ কাৰণে আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা স্বাৱলম্বী কৰাৰ কাৰণে আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ বড়োলেণ্ড হেণ্ডলুম মিছন নামেৰে এটা ফ্লেগশ্বিপ মিছন এটা লোৱা হৈছিলে আৰু ইয়াত আমাৰ অলৰেডি 40টা কনষ্টিটিউৱেঞ্চিত 55টা ক্লাষ্টাৰ অলৰেডি কমপ্লিট আৰু এই ক্লাষ্টাৰবোৰত যিমান প্ৰডাকশ্যন হৈছে কোনে কোনে কি প্ৰডাকশ্যন হৈছে কোনে কোনে কি ডিজাইন বনাইছে এইবোৰ লৈ আমি আজি উইভাৰ স্পীড দিয়া হৈছে আৰু তেওঁলোকক কোৱা হৈছে যে আপোনালোকে লোকেলি যি প্ৰডাক্ট ওলাইছে এইবোৰতো লোকেলি বিক্ৰী কৰক আৰু বিভিন্ন হাইস্কুল বিভিন্ন কলেজ বিভিন্ন ইউনিফৰ্ম আপোনালোকে অৰ্ডাৰ লওক তাৰ পাছত যিমানবোৰ ডিজাইন কৰি পেলাই যি ৰৈ গৈছে এই ৰৈ যোৱাবোৰক আমি ইয়াত আজি মুছলপুৰ কাৰৱা জানক চেণ্টাৰ অফ এক্সেলেঞ্চি আজি অপেনিং কৰিলোঁ কোনো দেশত মই আজিলৈকে তেনেকুৱা দেখা নাই আমাৰ মানে স্পেচিয়েলি কাউন্সিলবিলাকো দেখা নাই আজি প্ৰথমবাৰৰ কাৰণে আমাৰ বড়োলেণ্ড কাউন্সিলে এই চেণ্টাৰ অফ এক্সেলেঞ্চি আমি খুলিব পাৰিছোঁ ইয়াত এই 40টা সমষ্টিৰ যিমানবোৰ ক্লাষ্টাৰ আছে তাত কি ডিজাইন কৰি কি কাপোৰ তৈয়াৰ কৰা হৈছে এই গোটেই বস্তুবোৰ ইয়াত ডিজাইন বনোৱা হৈছে তাত বাদে ইয়াত যিমানবোৰ ডিজাইন আছে এইটো দেশ বিদেশত ছাপ্লাই কৰাৰ কাৰণে সব ব্যৱস্থা কৰা হৈছে প্লেনিঙো কৰা হৈছে আৰু ফুল্লি আমি বড়োলেণ্ড হেণ্ডলুম মিছনৰ অলৰেডি ষ্টাফ কমপ্লিট আছে বহিবেজৰ মানে কাপোৰবিলাক ব্যৱহাৰ মানে নকৰাৰ সিদ্ধান্ত লৈছে নেকি তেনেকুৱা আমি সিদ্ধান্ত লোৱা নাই অলৰেডি কিন্তু আমাৰ এটা ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে
যে যিবোৰ মানে পাৱাৰ লুমৰ বস্তুবোৰ অসমত সোমাই আছে বা বড়োলেণ্ডত সোমাই আছে সেই বস্তুটো বেন কৰাৰ কাৰণে আমাৰ ষ্টেণ্ডিং এটা অৰ্ডাৰ আছে আমি যিটো থলুৱা যিটো ড্ৰেছ বা থলুৱা ছিষ্টেমৰে যি কাপোৰ বনায় সেইটো বস্তুৱে যদি কমাৰ্চিয়েল মেথডত যদি ভালকৈ মানে মাৰ্কেটত উলিয়াই দিয়ে তেতিয়াহ'লে এইটো চাফিচিয়েণ্ট বাহিৰৰ পৰা আমাৰ মাল দৰকাৰেই নাই এৰী মুগা পাট এইবিলাক মানে প্ৰডাক্ট কৰাৰ কাৰণে কেনেধৰণৰ মানে ফাৰ্মাৰ্ছবিলাকক এইটো হ'ল চেৰিকালচাৰত আছে এইটো আমাৰ ডিপাৰ্টমেণ্টটো আমাৰ আজিৰ দিনটো হৈছে আমাৰ চেৰিকালচাৰত নহয় তথাপি চেৰিকালচাৰতো আছে যে যিহেতু ইয়াত আমাৰ কোকোন ইণ্ডাষ্ট্ৰি বহুত হ'বলৈ গৈ আছে দুটা অলৰেডি হৈছে আৰু হ'বলৈ গৈ আছে গতিকে এবাৰ কোকোনৰ কাৰণে বহুত ইম্পৰ্টেঞ্চ হৈ গৈছে আৰু এই কাৰণে ফাৰ্মাৰসকলক অলৰেডি এৱাৰনেছ আৰম্ভ কৰিছে কোকোনত ওলাই যোৱাৰ কাৰণে আমাৰ যিখিনি প্ৰডাকশ্যন এই প্ৰডাকশ্যনখিনি কোন দেশত মানে লৈ যোৱাৰ কাৰণে চিন্তা আমাৰ অলৰেডি বহুত পৰিকল্পনা আছে আমি অলৰেডি সৌদিনা আমি আসাম এডভান্টেজত পাৰ্টিচিপেট কৰিছোঁ তাৰপাছত আমি দিল্লীত আমি ভাৰত টেক্সত পাৰ্টিচিপেট কৰিছোঁ আৰু আনকি আমি নেপাল ভূটান মানে আন্তৰ্জাতিক পৰ্যায়ত সেইটো লৈ যোৱাৰ কাৰণে বহুত প্লেনিং কৰা হৈছে অলৰেডি থেংক ইউ गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर बोरमा लकेल ना साम' नारजि अनला खारै थास' मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन आरो नोंथाङा नैबे 9101758967 जामबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन